নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? সকলো বহুত বেছি ভালে আছা এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ইতিমধ্যে সকলোৱে গম পাইছে খুব কম সময়তে মাত্ৰ 28 বছৰ বয়সত সকলোৰে হৃদয় জিনিবলৈ সক্ষম হোৱা অভিনেতাজনৰ মৃত্যুত আজি সমগ্ৰ অসমবাসী মৰ্মাহত হৈছে। আচলতে ক'বলৈ গ'লে এপাহ ফুল অকালতে মৰহি যোৱাৰ দৰে হৈছে। অভিনেতা কিশোৰ দাসৰ লগতো ঠিক একেটা কথা ক'ব লাগিব, কাৰণ অতি কম বয়সতে তেখেতৰ মৃত্যুত আমি অতিকৈ দুখিত হৈছোঁ। আৰু অভিনয় জগত তথা যুৱ প্ৰজন্মৰ মাজত তেখেত হৃদয়ত সোমাই আছিল। কলিতে মৰহি যোৱা ফুলপাহ ফুল হৈ ৰৈ গ'ল, সপোনবোৰ সপোন হৈ জীৱন বাটত থমকি ৰ'ল। আৰু খবৰটো পাই অতিকৈ মৰ্মাহত হৈছোঁ। কি কৰিব, সকলো ভগৱানৰ ওপৰত, উপায়টো নাই। যে কি নহওক, ভিডিঅ'টোৰ যোগেদি তেখেতৰ বিদেশী আত্মাৰ সদগতি কামনা কৰিলোঁ। য'তেই আছে কুশলে থাকক আৰু সকলোৰে মৰমৰ হৈ থাকক চিৰজীৱন। কাৰণ মৰমৰ কিশোৰ দা সকলোৰে হৃদয়ত আছিল আৰু হৃদয়ত থাকিব। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালা নাজানো, ভাল পালেও বেয়া পালেও শ্বেয়াৰ কৰি দিবা, কাৰণ সকলোৱে খবৰটো গম পাওঁ। আৰু কেনেকুৱা হ'ল নাজানো, আৰু ভিডিঅ'টো অতিকৈ বেয়া লগাৰ সময়তো বনাইছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।